হাই তাৰ ঘৰত এনেকে তুলসী একদম এডভান্স পূজা দেখালো আপোনালোকক। তো হাই গাইজ, তো স্বাগতম জনাইছোঁ নতুন ব্লগ এটাৰ মাজলৈ। আৰু আজি হ'ল কাতি বিহু। আৰু কাতি বিহুৰ দিনাখন মানে আমাৰ ঘৰত মানে এনেকৈ চাকি তাকি দিব লাগিব। আৰু ধানৰ গুৰিত চাকি দিব লাগিব, মানে হেৰি এইটো ঔটেঙা দি মানে ধানৰ গুৰিত চাকি দিম আমি। চ' এতিয়া ঔটেঙা বাৰবা যাই থাকোঁ ব'লক। তো ঔটেঙা আমাৰ লগত আছে চক্ৰী ভাই, আলু ভাই। আমি এতিয়া মানে বস্তিৰ মাজত আহি গৈছোঁ, বস্তি আৰু এয়া জংঘলৰ মাজে মাজে আপোনালোকে কেনেকে যামেই হাই দাদা যাই আছোঁ দেই গাইছ। আহিছোঁ এটা পাতা হয়। হেল্ল' বাবু, এইটো আৰু এটা হ'লে ভাল লাগে। আমাৰ আলু ভাই পুৰা একদম হেৰি কৰি আছে। দে টানি দি এই মাছ আছে ঔটেঙা। জংঘল ক'ত আছো এই ধৰ গেছি জল্দি কাষত এইটো পুখুৰী। আমি ক'ৰ জংঘলৰ মাজত আছো চাওকচোন গাইছ। এই পচ্ছি চলো লেটছ গো। হেল্ল' তো আৰু গাইছ, যাৰ ঘৰত মানে ঔ নিবা আহিছোঁ আমি, তাৰ ঘৰত এনেকৈ তুলসী ই আছে, হেৰি নাৰিকল চালে আৰু ই আছে মানে সেইটো চাকি দিয়া। কেনেকৈ চাকি দিব ডাঙৰ হ'লে ভাল হয়। এইটো হ'ব চাকি দিব পৰা উলাবই জানা নাই তই। গাইছ গা চা ধুই ৰেডি হৈ গ'লো। তো এতিয়া আমি যাই আছোঁ মানে পথাৰত মানে হেৰি কৰিম, চাকি জ্বলাবলৈ। তো আন্ধাৰ হ'লে আৰু বাহিৰত মানে আমাৰ ইয়াতে মানে কিবা লাইটো লগাইছে, তো চাব পাৰে কি লাইট লাগিছে। আৰু এয়া হ'ল দনা, এই দনাতে মানে চাকি প্ৰসাদ দিব। তো আমাৰ মায়ে মানে পুৰা একদম যোগাৰ কৰি আছে। এটা লাইট দিয়ে আৰু লাইটটো দি লওঁ গাইছ। তাতে বিহুৰ মানে এনেকৈ ঠগি দিয়ে আৰু এইবোৰ মন্দিৰত দিব। এই বুট আমাৰ পচা ভাই আৰু মন্দিৰত কিবা এনেকৈ লাইট লগাইছে জিলিং মিলিং চাব। এইটো কি কৰি আছে? তই কি কৰি আছা? এই ৰাতি তুলসী পুলি বা টাইম নাপালি আৰু দেই আৰু গাইছ। এনেকুৱা কিছু আমাৰ প্ৰসাদ লাগিছে আৰু আমাৰ ফাদাৰে এইটো, আৰু আমি আছোঁ পথৰৰ মাজত আৰু কাষত মদাহী এটা মাৰি আছে। এই ঘৰ কি ওপৰত না তলত? আমাৰ চাকি আমাৰ এই পচা ভাই ই টচ মাৰি আছে। ৰাতি দিনটোক দেখাই নাপায়। আমি কাতি বিহু বুলি আমি এটা বস্তু আনিব যাইছোঁ।
মানে কি আমি ঠগি চুৰ কৰিব যাই আছো কি কৰিব যাই আছো আমি ঠগি চুৰ কৰবি মানে আমি এতিয়া ঠগি চুৰ কৰিব যাই আছো আকৌ এউন যাই আছে গুড এউন আগে আমি পাছে পাছে দুদু আৰু মই দুদুই মোবাইল ধান চাই ধান এই ধান আৰু আমি ৰাতি যাই আছো দুদু আছে মোৰ লগত আৰু বহুত চিন্তা কৰি আছো আৰু আমি যাই আছো এতিয়া আৰু এইটো চন্দ্ৰ এই মনে মনে যাও আমি এটা খাম আলুই নাপলাক দুদু দুদু আলুর ভাগত নাই আলু এই টুকুৰ খা দুদুক দিয়ে তোৰ দুন তাতে নাই মই কি লৈছো মই নাৰিকল নাপালো খা আমি মানে হেৰি চেৰিৰ পৰা আহিলোঁ মানে কাতি বিহু পালি আহিলোঁ এতিয়া আমি দুৰ্গা পূজা চাব যাম মানে আমাৰ তাতে মানে এডভান্স দুৰ্গা পূজা হৈ আছে তো এডভান্স দুৰ্গা পূজা চাব যাই আছোঁ ডিষ্টাৰ্ব যি দেই গাইজ এতিয়া আমি আৰু ওলাং আৰু পূজা চাব কাৰণ এইটো পূজা মানে 8 দিন হ'ব 8 দিন পূজা হ'ব চ' যি নৱৰাত্ৰিৰ পৰা পূজা লাগছে চ' 8 দিন পূজা হ'ব আজি কাতি বিহুৰ দিনাখনে আমি পূজা চাব যাম চ' ভাল লাগি আছে এডভান্স পূজা জয় গণেশ বাবা আমি পূজাৰ খলি পালোঁ এয়া পূজাৰ গেট আৰু আমি পূজাত যাই আছোঁ মানে আমি ৰাতি আহিলোঁ কমচে কম 9টামান বাজিল কি আই ৰাতিও পূজা চাবা তই দে यार दुर्गा माँ चकू ऐसा दुर्गा माँ चकू जय दुर्गा माँ এতিয়া খাই আহিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু এইখন হ'ল এখন গেট পূজা আহি পালোঁ এতিয়া পূজা কৰি যাই দেখোঁ বলক আৰু চকৰিত কিবা উঠি না তোৰ নামে চকৰি আৰু তুই কি চকৰিত উঠি দুৰ্গা গেয়া আহি কিনে একদম মানে চকৰি তকৰি দেখা পাইছোঁ আৰু কালিও হৈছিলোঁ পূজাত তো কালি ভিডিঅ' বনোৱা নাছিলোঁ চ' আজি ভিডিঅ' বনাই দিলোঁ আৰু তো চাই থাককচোন কিহত উঠো চকৰিত উঠো নেকি কিবা উঠো উঠা লাগব গাইছ তো চাই থাকক গাহৰিও পুৰা এয়া খাই লওঁ খাওঁতে ভিডিঅ' কৰা নাই আৰু মানে ভিডিঅ' কৰিব পাৰিছোঁ গাহৰিটো তো মানে মিঠে লওঁ মানে জিলাপি লৈ লওঁ তো জিলাপি লৈ কিনে ডাইৰেক্ট ঘৰ তো চাই থাকক তো আজিলৈ বিহু ফাইনেল পথে তো আহিলোঁ আৰু আমাৰ আটাভাৰীত আছিল আৰু স্পাইৰেল পটেটো খাই পোৱা নাছিল তো গাঁৱত হ'লেও ইয়াক স্পাইৰেল পটেটো খোৱালোঁ আৰু একদিন মানস মনীষাৰ দোকানতো ইয়াক লৈ যাম তই খাবি আৰু ময়ো অলৰেডি মিচিঙে কিনি আছোঁ ময়ো বনাম মই তোক খুৱাম আলু খাই আলুৰ নিচিনা পেটটো ৰেডি একদম গেটৰ কাষতে একদম এডভান্স পূজা দেখালোঁ আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই জয় অসম আৰু গুৱাহাটীত যাই আছোঁ পূজা চাব আৰু গুৱাহাটীত পূৰা পূজা দেখাইছোঁ তো বাই বাই জয় অসম